গোটেই ৰাইজৰ আগত যিখিনি তেওঁলোকৰ কৰ্মকাণ্ড কৰিলে সেইখিনিতো আৰু ওলাই পৰিছে যে নেমচু আৰু কংগ্ৰেছ ইপিঠি সিপিঠি তাৰমানে নেমচুক লগাই দি বিভিন্ন জাগাত এটা গণ্ডগোল কৰিব, ৰাস্তা ঘাট অনুষ্ঠান প্ৰতিষ্ঠানত বাধা দিব, ধন দাবী কৰাব, এইটো তেওঁলোকৰ পলিচি। এইটো কংগ্ৰেছৰ গুণ্ডা বাহিনী আৰু নেমচুৱে যিটো হামলা দিলে সেইখিনি গোটেই ৰাইজে চাইছে বা ৰাইজৰ আগতে ঘটনা ঘটিছে আৰু ৰাইজে চেভ কৰিছে আমাক আক্ৰমণ কৰিছিলে। আমি তাৰপিছত তাৰ পৰা যেতিয়া ওলাই আহোঁ তাৰপিছত সেই ৰাস্তাৰ 0 পইণ্টত য'ৰ পৰা লিংকটো হৈছে সেইখিনিত আমি কমেও 30জনমান মানুহ তেওঁলোকে ৰৈ আছিলে। ৰৈ থকা অৱস্থাত আমি যেনে তেনে পাৰ হৈ আহোঁ, কিন্তু তাৰ পিছ মুহূৰ্তত এই আলিচিং জংঘলৰ আব্দুল কাদিৰ মাহাজন বুলি কয়, তেখেতৰ ল'ৰা বৰকত আলী, পালিগাঁও জিপিৰ কাউন্সিলৰৰ হাজবেণ্ড আৰু বৰকত আলীৰ বৰডেকা ইব্ৰাহিম আলী, তেওঁলোকে কমেও আমি ওলাই অহাৰ পিছত কমেও 100জনৰ অধিক মানুহ, দুৰ্বৃত্ত ধৰণৰ মানুহ, আৰু দৰং জিলাৰ প্ৰত্যেকজন ব্যক্তিয়ে জানে যে তেওঁলোক গোটেই মানে গুণ্ডা, ডকাইত, চোৰ প্ৰকৃতৰ মানুহ, মাৰ্ডাৰাৰ। ইয়াৰ পূৰ্বেও লালপুৰ বজাৰত আব্দুল জব্বৰৰ 2 নম্বৰ ল'ৰা ৰহিমক দিনৰ 9টা বজাত লালপুৰ বজাৰৰ মাজৰ পৰা উঠাই লৈ এখন ঘুমটি ঘৰৰ মাজত উঠাই লৈ ডেকাৰেৰে হানি খুচি মাৰ্ডাৰ কৰাৰো ৰেকৰ্ড আছে। আৰু তেনেকুৱা ৰেকৰ্ড বহুত আছে তেওঁলোকৰ। গতিকে এই প্ৰকৃতিৰ মানুহ আমাৰ মেইন ৰাস্তা, লালপুৰৰ ৰাস্তা, ওলাই যোৱা ৰাস্তাত আগভেটি দি ৰৈ আছে। তাৰে পৰা কমেও 4-5টা ফোন আহিছে যে এনেকুৱা পৰিস্থিতি হৈ আছে, আপোনালোকে নাহিব, আহিলে হয়তোবা বহুত দুৰ্ঘটনা ঘটাই দিব, প্ৰাণ নাশ কৰাৰো ষড়যন্ত্ৰ চলি আছে। এইখিনি মই জনাওঁ আৰু প্ৰশাসনক জনাওঁ যে আপোনালোকেও তেওঁলোকৰ বেকগ্ৰাউণ্ডটো অলপ জানি লৈ তেওঁলোকক অলপ দমন কৰাৰ অনুৰোধ ৰাখিলোঁ, যাতে আপোনালোকে আমাক মানে নিৰাপদ বা সুৰক্ষা দিয়ে। তাৰ বাবে আপোনালোকক প্ৰশাসনক মই কাতৰ অনুৰোধ জনালোঁ। সম্পূৰ্ণ মই নিৰাপত্তাহীনতা ভুগি আছোঁ। তো যিকোনো মুহূৰ্তত তেওঁলোকে এটা অপকণ্ড বা প্ৰাণ নাশ কৰিব পাৰে, তাৰ আশংকা হৈ আছে। মই সংবাদ মাধ্যমক মই কথাখিনি মই জনাই দিলোঁ। প্ৰশাসনে যাতে বিবেচনা কৰে, উচিত তদন্ত বা বিহিত ব্যৱস্থা লয়।